নমস্কাৰ টানি লাইভ 24/7 চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। ধেমাজি জিলা আৰক্ষীৰ উদ্যোগত আৰু TMPK, MMK আৰু TMMKৰ সহযোগত চিলাপথাৰত আন্তৰ্জাতিক ড্ৰাগছ সেৱন আৰু বাল্য বিবাহ বিৰোধী দিৱস উপলক্ষে সজাগতা সভা। চিলাপথাৰ দৌনিপল কালচাৰেল কমপ্লেক্সত দিনজোৰা কাৰ্যসূচীৰে সম্পন্ন হোৱা সজাগতা সভাত জিলা আৰক্ষী অধীক্ষক, সহ আৰক্ষী অধীক্ষক, TMPKৰ কেন্দ্ৰীয় সভাপতি তিলক দলে প্ৰমুখে কেইবাগৰাকী বিশিষ্ট ব্যক্তি, অংগনবাড়ী কৰ্মী, বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী উপস্থিত থাকে। কাৰ্যসূচীৰ লগত সংগতি ৰাখি প্ৰদান কৰা হয় বাটৰ নাট আৰু সংকল্প পাঠ। অনাগত দিনত মিচিং জাতীয় সংগঠন TMPK নেতৃত্বত ড্ৰাগছ বিৰোধী অভিযান অধিক তীব্ৰতৰ হ'ব বুলি চিলাপথাৰ জিলা সমিতিৰ সম্পাদক মানস খুলিয়ে জানিবলৈ দিছে। মানুহ হিচাপে আমি সকলোৱে অসমীয়া আৰু অসমীয়া হিচাপে আমি নিজকে সদায় গৌৰৱান্বিত অনুভৱ। এটা গৌৰৱৰ জাতি, যি জাতিৰ বিভিন্ন ভাষা ভাষী সকলো ধৰ্মাৱলম্বীৰ মানুহ এই অসমত বসবাস কৰে। আৰু ধেমাজি জিলাখনক যদি আপুনি মই আগুৱাই নিব লাগে, তেতিয়া নতুন প্ৰজন্মৰ প্ৰত্যেকজন নতুন প্ৰজন্মই এই আগুৱাই যোৱাৰ মূল শক্তি হিচাপে থিয় দিব লাগিব। এতিয়া আমি পাছত কাৰ্যসূচীৰে আগবাঢ়িছোঁ। এতিয়া আমাৰ তেতিয়াহ'লে এই জাতিটোৰ শিক্ষা ব্যৱস্থাটো আগবাঢ়িব লাগিব। আজি যদি আমি অসমীয়া হিচাপে নিজকে যদি গৌৰৱান্বিত কৰোঁ, তেতিয়াহ'লে সকলোৱে মিলি আমাৰ জাতিটো বা আমাৰ সমাজখন আগবাঢ়ি নাযাব। যেনেকৈ আজি আমাৰ সমাজখনক আগুৱাই নিয়াৰ কাৰণে মূল আহিলা শক্তি হিচাপে যদি আমি নতুন মেলি আগুৱাই যোৱাত আপোনালোকৰ অৰিহণা একেবাৰে নুই কৰিব নোৱাৰি। মই তাৰ কাৰণে প্ৰত্যেকজন নতুন প্ৰজন্ম আৰু আমাৰ মাতৃ সমাজক লৈ আমি অসমখনৰ এই বিভিন্ন জাতি জনগোষ্ঠী ধেমাজি জিলা প্ৰশাসন আৰু আমাৰ ছাত্ৰ সংগঠনে আজি অবজাৰ্ভেশ্যন কৰিছে আৰু আপোনালোকক ইয়াতে সহযোগৰ কাৰণে ইয়াতে উপস্থিত কৰাইছে। আজি মূল কথা হ'ল, আজি এই যিটো সজাগতা সভা আছে, ইয়াৰ জৰিয়তে আপুনি মই তাৰ কাৰণে আজিৰ দিনটোত এটা আন্তৰ্জাতিক এটা দিৱস হিচাপে এণ্টি ড্ৰাগছ বা এই যি অসামাজিক কাম কাজবোৰক এখন ৰাষ্ট্ৰৰ শক্তি, এখন সমাজ তথা ৰাষ্ট্ৰ গঠনত যুৱশক্তিৰ অৱদান অত্যন্ত গুৰুত্বপূৰ্ণ। সেয়ে নিচামুক্ত ভাৰত অভিযান যুৱক যুৱতীৰ অংশগ্ৰহণ অতি প্ৰয়োজন। ৰাষ্ট্ৰৰ এই আহ্বান গ্ৰহণ কৰি আমি আজি নিচামুক্ত ভাৰত অভিযান অধীনত একত্ৰিত হৈ প্ৰতিজ্ঞা গ্ৰহণ কৰোঁ যে আমাৰ পৰাই আৰম্ভ হ'ব লাগিব। সেয়ে আহক আমি সকলো মিলি মই প্ৰতিজ্ঞা কৰোঁ যে মোৰ সম্ভাৱনাৰ পৰিসৰ সকলো সম্ভৱ চেষ্টা কৰিম। জয় হিন্দ, ধন্যবাদ। ধেমাজি আৰক্ষী প্ৰশাসন আৰু আমাৰ জাতীয় সংগঠনৰ নেতৃত্বত গাঁও সমাজৰ আই মাতৃ আৰু কলেজীয়া শিক্ষাৰ্থীসকলৰ সহযোগত আমি বাল্য বিবাহ প্ৰতিৰোধৰ কাৰণে আমি সজাগতা সভা ইয়াতে আহ্বান কৰিছোঁ।
উদ্দেশ্য এটাই যে আমাৰ যি গাঁও সমাজত প্ৰচলিত বা যি বাল্য বিবাহ প্ৰথাটো বন্ধ হ'ব লাগে। এই বাল্য বিবাহৰ জৰিয়তে বহু আমাৰ উঠি অহা প্ৰজন্ম যি প্ৰতিভাশালী, যি ভৱিষ্যতে ৰঞ্জন পেগু হ'ব, লাভলীনা বৰাগোহাঁই হ'ব, এনেধৰণৰ প্ৰতিভাশালী আমাৰ কন্যাসকলক যি কম বয়সতে বিয়া দি যি ধ্বংসৰ বাবে যি আমাৰ চলি আহিছে, সেই বাল্য বিবাহ আমি প্ৰতিৰোধ কাৰণে টাকা মিচিং পইণ্ট কেবাং মিচিং নিমাক কেবাং টাকা মিচিং বিবাহ কেবাঙে অহৰহভাৱে আন্দোলন চলাই আছো। আজি আমি এই সজাগতা সভাৰ জৰিয়তে গাঁৱে গাঁৱে আমি সজাগতা সভা অনুষ্ঠিত কৰি যে বাল্য বিবাহ প্ৰতিৰোধৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম আৰু সমূহ ৰাইজক এই ক্ষেত্ৰত সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু যে যি অবাধভাৱে প্ৰচলিত হোৱা ড্ৰাগছৰ অভিযানত যি ৰাইজে আমাক সহায় সহযোগিতা কৰিছে তাৰ কাৰণে ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অনাগত সময়ত টাকা মিচিং পইণ্ট কেবাং আৰু মিচিং নিমাক কেবাং টাকা মিচিং বিমা কেবাঙে এই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিব। তাৰ কাৰণে আপোনালোকৰ আৰু বুদ্ধিজীৱী ৰাইজৰ আমাৰ সহায় সহযোগিতাৰ প্ৰয়োজন। ইয়াতে আমি এটা কথা আহ্বান জনাব বিচাৰিছোঁ যে যিসকল ড্ৰাগছ আসক্ত আৰু যিসকল বিক্ৰেতাকাৰীসকলক আমি পুনৰ আহ্বান জনাব বিচাৰিছোঁ আপোনালোকে সঠিক পথলৈ ঘূৰি আহক। যি আমাৰ যুৱ সমাজ, যি যুৱ সমাজে ভৱিষ্যতৰ দেশৰ এক সুস্থ নাগৰিক গঢ়াত যি আমাক গঢ়িব, এই যুৱ সমাজসকলক আপোনালোকে ধ্বংস নকৰিব। আপোনালোকক কাটৰ অনুৰোধ জনাইছোঁ যে এতিয়াও সময় আছে, আপোনালোকে মূল সুঁতিলৈ ঘূৰি আহক, আপোনালোকে চিকিৎসা কৰক। যিসকল ড্ৰাগছ আসক্তকাৰী আছে সেইসকলে চিকিৎসা কৰক আৰু যিসকলে ড্ৰাগছ বিক্ৰেতাকাৰী সেইসকলক বিনম্ৰভাৱে আহ্বান জনাইছোঁ আপোনালোকে নৱপ্ৰজন্মক ধ্বংস নকৰিব। আৰু এই আপোনালোকে যদি আমাৰ আহ্বানৰ প্ৰতি সঁহাৰি নজনায় তেতিয়াহ'লে আপোনালোকৰ বিৰুদ্ধে আমি যিহেতু আন্দোলন আৰম্ভ কৰিছোঁ আৰু এই আন্দোলন আমি আৰু তীব্ৰতাৰ কৰিম। আৰু অনাগত সময়ত আপোনালোকে যদি নিজকে আত্মসমৰ্পণ আৰক্ষীৰ ওচৰত নকৰে বা নিজে যদি সংশোধন নকৰে তেতিয়াহ'লে আপোনালোকৰ ব্যৱস্থা তাৰ জাতীয় সংগঠন হিচাপে আমি কঠোৰভাৱে ব্যৱস্থা ল'বলৈ আমি আগবাঢ়িম। ধন্যবাদ। আপোনালোকে গম পায় যে বাল্য বিবাহ ৰোধৰ কাৰণে আৰু আমাৰ আজি যিহেতু আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস আছিল, এই দুইটা আমি একেলগে আমাৰ স্থানীয় চিলাপথাৰৰ TMPK, MMK আৰু TMMMKৰ লগত লগ লাগি যৌথভাৱে আৰক্ষী প্ৰশাসনে ইয়াত আমি অনুষ্ঠিত কৰিলোঁ। আৰু ইয়াত আমাৰ ৰাইজৰ লগতে আমাৰ আশাকৰ্মীসকল আহিছিলে, স্থানীয় আমাৰ যিসকল সচেতন ব্যক্তি তেওঁলোক আছিলে, স্কুলীয়া ছাত্ৰ ছাত্ৰীসকল আছিলে আৰু আমাৰ গাঁওৰক্ষী বাহিনীৰ সকলোখিনি ইয়াত এই অঞ্চলত উপস্থিত আছিলে আজিৰ সভাখনত। আৰু আমি এটাই মেছেজ দিব খুজিছোঁ যে আমি লাহে লাহে সকলোৱে মিলি ৰাইজক সজাগ কৰিব লাগিব আৰু আমাৰ প্ৰতিখন স্কুলতো এই বাৰ্তাটো যাব লাগিব যাতে আমি এই বাল্য বিবাহ যিটো আমাৰ সমাজত সকলোৰ কাৰণে এটা ব্যাধি হিচাপে চিহ্নিত হৈছে সেইটো নিৰ্মূল কৰিব লাগিব। আৰু ড্ৰাগছৰ ক্ষেত্ৰতো নৱপ্ৰজন্ম যাতে আসক্তি নহয় তাৰ কাৰণে আজি সকলো সমল ব্যক্তিক লৈ য'ত নেকি আমাৰ লিগেল ছাৰ্ভিচ এডভাইজাৰী বৰ্ডৰ এডভকেটো আছিলে, আমাৰ সমল ব্যক্তিসকলে আজি ইয়াত সকলোৱে বক্তব্য ৰাখিছে আৰু আমাৰ সকলোৱে মত পোষণ কৰিছে যে আমি ইয়াৰ বিৰুদ্ধে সদায় আমি মাৰবান্ধি থিয় দিম আৰু প্ৰশাসনৰ ফালৰ পৰাও আমি জনসাধাৰণৰ লগত থাকি আজি যেনেকৈ আমাৰ TMPKৰ চেণ্ট্ৰেল প্ৰেচিডেণ্টো আহিছিলে তেখেতৰো আমি সহায় সহযোগ পাইছোঁ। গতিকে আমি সকলোকে লগত লৈ এই ড্ৰাগছৰ বিৰুদ্ধে আৰু বাল্য বিবাহৰ বিৰুদ্ধে অভিযান আৰম্ভ ৰাখিম।